खुलुमबाय बयखौबो आङो दा बे समाव दंफैयो उरिलुगा सिङिमारियाव बे उरिलुगा सिङिमारियाव दिनै बिजेपि हान्जानि मोनसे जयनिं हाबाफारि जानानै थाङो बे जयनिं हाबाफारियावहाय दिगाजुलि समष्टिनि एमएलए अशोक सिंघाल बिथाङा नुजाथिफैनायजों लोगोसे बिथाङा गोबां बाथ्रा फोरमायदों दा बिथांजोंनो दसे सम मोगामोगि लानाय आङो सुंद' भिडिअ क्लिप्स बे समावहाय लानानै फैनाय जादों नोंथांमोना जोबजासिम नायोब्ला अशोक सिंघाल बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङै मिथिना लानो हागोन भिडिअखौ जोबजासिम नायनानै लादो माता की वंदे 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 जय बोलो हरनी जय बोलो हरनी जय बोलो हरनी जय बोलो हरनी जय बोलो অৰুণোদয় ফৰ্ম বিতৰণ কি অৰুণোদয় প্ৰপত্ৰ বিতৰণ আৰু গেছ চিলিণ্ডাৰ যিটো 250 টকা দুখীয়া মানুহে ৰেহাই পাব তাৰ ফৰ্ম বিতৰণ কৰিলোঁ আৰু বাইদেউহঁতক লগ পালোঁ বাইদেউহঁত খুব খুচি 4 তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তাৰো নিমন্ত্ৰণ দিলোঁ মই ভাবোঁ যে এটা দুখীয়া মহিলাৰ মুখত এতিয়া আমি হাঁহি দেখিবলৈ পাইছোঁ এই অঞ্চলত হস্পিটেল এখনো হ'ব বহুত দিনীয়া দাবী আছিলে কিন্তু হোৱা নাছিলে এই অঞ্চলটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি কেনেকৈ আগবাঢ়িব পাৰে কেনেকৈ এই ল'ৰা ছোৱালীটো বহুত যথেষ্ট কষ্ট কৰে এই ল'ৰা ছোৱালীয়ে বহুত কষ্ট কৰে আৰু মানুহবিলাক বহুত কষ্টত থাকে অলপ মানে সুযোগ সুবিধা পালে এই ল'ৰা ছোৱালীবোৰে খুব ভাল মানে প্ৰদৰ্শন কৰিব স্পৰ্টছতো কৰিব আপোনাৰ বেলেগতো কৰিব গৌৰৱ গগৈ হ'ব লাহে লাহে হ'ব এটা কথা কৈছে এতিয়া সংবাদমেলত যে বিজেপিত ভোট চুৰ সোমাইছে হা বিজেপিত ভোট চুৰ সোমাইছে বুলি কৈছে কংগ্ৰেছে দেশৰ সম্পদৰ লুণ্ঠন কৰিলে সম্পদৰ চুৰি কৰিলে কংগ্ৰেছে দেশৰ মানৱ সম্পদৰ চুৰি কৰিলে কংগ্ৰেছে লুণ্ঠন কৰিলে ভ্ৰষ্টাচাৰ কৰিলে সজলপ্ৰীতি কৰিলে এতিয়া আমাক ভোট চোৰ বুলি কৈ আছে এই যে বাইদেউহঁত আহিছে এইটো আমাৰ সম্পদ এতিয়া এখেতসকলে যদি বাইদেউহঁতে যদি বিজেপিক ভোটটো দি দিয়ে তেতিয়া মোৰ গাত কি দুখ আছে গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা বুজিব লাগিব যে মানুহৰ অন্তৰ জয় কৰা যদি ভোট চুৰি হয় তেতিয়াতো আমি ভোট চুৰি কৰোঁ মানুহৰ অন্তৰ আমি জয় কৰোঁ নিজৰ কামেৰে কৰোঁ নিজৰ কৰ্মৰে কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এক পৰিৱৰ্তনকামী স্বাৱলম্বী আত্মনিৰ্ভৰশীল অসম গঢ়াৰ যিটো চেষ্টা আমি কৰি আছোঁ দুখীয়া ৰাইজে দেখি আছে যে বিনা কেলেংকাৰী বিনা দুৰ্নীতি বিনা ভ্ৰষ্টাচাৰ বিনা সজলপ্ৰীতি লাখ লাখ মানুহ নিযুক্তি হৈছে ল'ৰা ছোৱালী নিযুক্তি হৈছে ৰাইজে এটা নতুন সপোন দেখিছে আৰু এই নতুন অসমত গৌৰৱ গগৈ ডাঙৰীয়াই বিভ্ৰান্তি সৃষ্টি কৰিব নোৱাৰে বুলি মই জানো বাচিপুৰকে আদি কৰি কেইবাখনো বিশ্বনাথ ডিষ্ট্ৰিক্টত পৰিছে বুলি এটা ওলাইছে এইটো সঁচা কিবা ঢেকীয়াজুলি কেইবাখনো মানে গাঁও মানে দাদা এইবিলাক কোনো ক'তো সোমোৱা নাই ক'তো ওলোৱা নাই ক'ত পৰিছে ইয়াত পৰিছে এইবিলাক উৰা বাতৰি কোনোবাই যদি উৰা বাতৰি কয় মানে চিলনীয়ে লৈ গ'ল বুলি যদি কয় এইটো চিলনীৰ ফালে দৌৰি নাযাব কাণত হাত লগাই চাব কাণটো য'ত আছে তাতে আছে কোনোবাই এইটো ৰাজনীতিক প্ৰপগণ্ডা এইবিলাক সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে কোনো জাতি বাদ নাই যিমান জাতি জনগোষ্ঠী আছে এই ধামুখৰ জিলা হিচাপে বা সমষ্টি হিচাপে অৰ্থাৎ কোনো জাতি বাদ থকা নাই আজিৰ এই ৰেলীত যে অহা নাই চবেই আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে মুঠতে আমি এইবাৰ আচৰিত কথা সেইটোৱে যে প্ৰমোদ বৰাই নিজৰ যিটো সমষ্টি ইয়াত মই খেলিম বুলি সি ডিক্লেয়াৰ দিব পৰা নাই এইটো বিৰাট লজ্জাজনক মুঠতে আমাৰ 5টা সমষ্টি জয়ী হোৱাটো 100% এটা আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছোঁ যে এক্সিষ্টিং MCLA অকলে টিকেটটো অলৰেডি ডিক্লেয়াৰ দিলে আৰু আমি এতিয়া তামোলপুৰ হিচাপে আমি 3টা সমষ্টি ডিক্লেয়াৰ দিছোঁ গড়েশ্বৰ চুকাই চেপাং আৰু দৰংগাজুলি কৈবাৰীটো আহিব সময় আছে নাই সেইটো নহয় আপোনালোকক আমি কৈছোঁ চুকাই চেপাং
বহুত মজবুত শুক্লাই চেপাঙক মই 3 বছৰ আগতে মই EM দিম বুলি মই ঘোষণা কৰি গৈছোঁ আজিও মই পাব্লিকলি ক'ব লাগিছিল ক'ব পাৰিছোঁ যেন গণেশ কছাৰী খুব কষ্ট কৰি আছে জিকিব আৰু গণেশ কছাৰীক মই EM দিম বুলি মই ঘোষণা কৰিছোঁ নাই সময় আছেতো 2 তাৰিখলৈকে আজিহে 27 তাৰিখ 27 না 28 বিজেপি খেলিব নিৰ্বাচন বিজেপি নাই বিজেপি 30টা খেলে 40টা খেলে এইটো বিজেপিৰ কথা আমাৰ দলটো 40টা সমষ্টিত খেলিব আৰু আমি 100% চিয়ৰ BPF হিচাপে 20+ সিট পাৱাটো কাটা এটা কথা সুধিছো মিত্ৰতাৰ কথা এটা চৰ্চা চলি আছে যে এইবাৰ বিটিআৰ চৰকাৰ বিজেপি UPPL লগ লাগি চৰকাৰ হ'ব যদি প্ৰমোদ বড়ো চৰকাৰত আহে আপোনালোক তাত থাকিব নাথাকে মিত্ৰতা কাৰ লগত আমাৰ কাৰো লগত মিত্ৰতা নাই মিত্ৰতা থাকিলেহে থাকিব এই চৰকাৰখন গঠন হয় কাৰ লগত UPPL বিজেপি লগ লাগি ইহঁতে মিত্ৰতা আছে ইহঁতে দুইটা কৰিলে আমি কি কৰিব পাৰিম আপুনি আহিব নে নাই মই কিয় যাম মই ইহঁতৰ লগত মিত্ৰতাই নাই মই কিয় যাম দৰকাৰ নাই BPF 20+ সিট পাই আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়োৱে কালি এটা অভিযোগ দিছিল যে হাগ্ৰামা মহিলাৰে 5 বছৰ নাহৰ বাবে তেওঁ এতিয়া হেলিকপ্টাৰে প্ৰচাৰ চলাব লগা হৈছে প্ৰমোদ বড়োক একবাৰ সোধকচোন হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সোধক ইয়াৰ পিছত উল্লেখ কৰিছে যে ধনী মানুহে আপোনাক হেলিকপ্টাৰ চলোৱাৰ কাৰণে টকা দিয়া বুলি কোনে ইজি ভ্ৰমণ কৈছে যাম্বা তই ড্ৰাইভাৰক বুজি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নেকি কোনে পইচা দিছে চৰকাৰ অহাৰ পিছত মই দিম এতিয়া তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই ডাঙৰ দলে দিছে বুলি কৈছে আপুনি কোন ডাঙৰ আমাৰ কি ডাঙৰ দল কোন আছে BTC ইউজি কথা ইউজি নহয় আণ্ডাৰগ্ৰাউণ্ড বুলি কৈ যাম্বা বিজেপিয়ে কৈছে যে BTCৰ মানুহে এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ BTR আৰে কি বিচাৰ কৈ থাকে এই বিচাৰ বুলি ক'লে মই একো নকম BTC কো ৰাষ্ট্ৰীয় দল শাসন কৰিব লাগে প্ৰমোদ বড়োক ক'লে মই কৈ নেকি বিচাৰ বুলি ক'লে মই একো নকম BTC কো তেতিয়া মই এনচাৰ দিম BTC কৈছে যে BTC-বাসী ৰাইজে এইবাৰ ৰাষ্ট্ৰীয় দল শাসন বিচাৰিছে গতিকে বিজেপি ইয়াত শাসন কৰিব আৰু ইয়াত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ এইটো বিজেপি হ'ল ৰাষ্ট্ৰীয় দল ইহঁতে ক'বই BTCত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে চবে নিজকে ডিমাণ্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি চৰকাৰ বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে UPPLও কৈ আছে কোৱাটো চবেই ক'ব আমাৰ কোনো দলৰ লগত বুজাবুজি নাই BPF-এ অকলে আছে কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব BPF-এ অকলে চৰকাৰ কৰিব প্ৰমোদ কিয় খুজি থাকে আপোনাৰ